অসম তথা কাৰ্বি আংলঙলৈ গৌৰৱ আন্তঃৰাষ্ট্ৰীয় এছিয়ান পেচিফিক মাষ্টাৰ গেমছত জেভলিন থ্ৰ ব্ৰঞ্জ পদকৰ খিতাপ অৰ্জন হাঞ্জালাংছৰ ৰাজেন ৰংপিৰ UPLৰ নামত ধন দাবী কৰি গ্ৰেপ্তাৰ দুই যুৱক আৰক্ষীয়ে যুৱক দুজনৰ হাতৰ পৰা জব্দ কৰিছে কেইটিমান আপত্তিজনক সামগ্ৰী হামৰেনাৰ বৰশিৰে মাছ ধৰা প্ৰতিযোগিতাৰ বাবে প্ৰস্তুতি মাছ ধৰা প্ৰতিযোগিতা পৰিচালনা শিবিৰ মুকলি নমস্কাৰ অসমীয়া প্ৰাইম টাইম এটৰ মই পৰকজ্যোতি শৰ্মাই স্বাগতম জনাইছো এতিয়া আগবাঢ়িছো প্ৰথমটো বাতৰিলৈ সকলোৱে নিশ্চয় একেমুখে স্বীকাৰ কৰিব লাগিব কাৰ্বি আংলঙৰ ক্ৰীড়াৰ ক্ষেত্ৰত ভাল দিন আহিছে মালয়েছিয়া পেনাঙত অনুষ্ঠিত এছিয়ান পেচিফিক গেমছত অংশগ্ৰহণ কৰি জেভলিন থ্ৰ অৰ্থাৎ জাঠি দলীয় প্ৰতিযোগিতাত কাৰ্বি আংলঙৰ খেলুৱৈ ৰাজেন ৰংপি নিগ্ৰোৱে অৰ্জন কৰিছে ব্ৰঞ্জৰ পদক মালয়েছিয়া পেনাঙত অনুষ্ঠিত এছিয়ান পেচিফিক গেমছ যি প্ৰতিযোগিতাত সৰ্বমুঠ ৩৩খন দেশৰ নিৰ্বাচিত খেলুৱৈসকলে মালয়েছিয়া পেনাঙত বিভিন্ন প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিছে ৭ ছেপ্টেম্বৰৰ পৰা অনুষ্ঠিত হৈ আছে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ এছিয়ান পেচিফিক গেমছ আৰু পূৰ্ব নিৰ্ধাৰিত অনুসৰি এই গেমছ অন্ত পৰিব ১৫ ছেপ্টেম্বৰত প্ৰথম দিনা অৰ্থাৎ ৭ ছেপ্টেম্বৰ অনুষ্ঠিত ৫০০০ মিটাৰ দৌৰ প্ৰতিযোগিতাত ভাগ লৈ অসম তথা কাৰ্বি আংলঙৰ সুযোগ্য কন্যা পখিলা ইন্টিপিয়া ব্ৰঞ্জৰ খিতাপ আনি সকলোকে আনন্দিত কৰিলে ৯ ছেপ্টেম্বৰ দিনা পাহাৰীয়া জিলাৰ হাঞ্জালাংছৰ যুৱক ৰাজেন ৰংপিয়ে জাঠি দলীয় কাৰ্যত দেশ তথা ৰাজ্যৰ বিভিন্ন জিলা বিশেষকৈ কাৰ্বি আংলঙৰ বাবে ব্ৰঞ্জৰ পদক সুদূৰ মালয়েছিয়া আন্তঃৰাষ্ট্ৰীয় খেলপথাৰৰ পৰা আজৰি আনিবলৈ সক্ষম হৈছে সেয়া অতিকৈ আনন্দ আৰু গৌৰৱৰ বিষয় বুলিবই লাগিব ভাৰতক প্ৰতিনিধিত্ব কৰি ৰাজ্য তথা পাহাৰীয়া জিলা খেলুৱৈসকলৰ হাতত আছে এতিয়া ৬ দিনৰ সময় মালয়েছিয়া আন্তঃৰাষ্ট্ৰীয় খেলপথাৰৰ পৰা আৰু বহুতো মেডেল আনিবলৈ সক্ষম হোৱাটো কামনা আশীষ জ্ঞাপন কৰিছে সমগ্ৰ কাৰ্বি আংলঙবাসীয়ে অৰুণ লেখে ৰিপৰ্ট কাট নিউজ কাৰ্বি আংলঙত উগ্ৰপন্থী সংগঠনৰ নামত ধন দাবী কৰি আৰক্ষী জালত পৰিছে দুজন যুৱক UPLৰ নাম লৈ ফুলনি এলেকাত ধন দাবী অব্যাহত ৰখাৰ সময়তে মাজনিশা প্ৰায় ১২ বজাত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে উক্ত যুৱক দুজনক উত্তৰ বৰবিল আৰক্ষী চকীৰ অন্তৰ্গত ফুলনি এলেকাত এই ঘটনা এক বিশ্বস্ত সূত্ৰৰ পম খেদি উত্তৰ বৰবিল আৰক্ষী আৰু ১২ নং গাৰৱাল ৰাইফলছে যুটীয়া অভিযান চলাই ফুলনিৰ দেশৈ তেৰণ গাঁৱৰ পৰা গ্ৰেপ্তাৰ কৰে দুই যুৱকক গ্ৰেপ্তাৰ কৰা দুই যুৱক ক্ৰমে ৰাজা হানছে আৰু বিচন তেৰা যুৱক দুজনৰ জিম্মাৰ পৰা এটা .২২ ৰাইফল UPLৰ ৫খন ধন দাবী পত্ৰ আৰু এটা মোবাইল হেণ্ডছেট জব্দ কৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ হোৱা দুই যুৱকে অৱশ্যে নিজকে ভুৱা UPLৰ সদস্য বুলি স্বীকাৰোক্তি দিয়ে বকলিয়াৰ পৰা ৰাজু কাঠাৰ ৰিপৰ্ট কাট নিউজ অসমৰ বহু জাতি জনগোষ্ঠীৰ মাজত বিশেষকৈ গ্ৰামাঞ্চলত কম বেছি পৰিমাণে বৰশীৰে আজিও মাছ ধৰে কাৰ্বিসকলৰ বহু সামাজিক পৰম্পৰাৰ ভিতৰত বৰশীৰে মাছ ধৰা কাৰ্য এৰাব নোৱাৰা পৰম্পৰা বহু কাৰ্বিৰ লোকৰ কাহিনী এই পৰম্পৰাৰ সৈতে জড়িত আছে এই পৰম্পৰা কেৱল সামাজিক পৰম্পৰা নহয় এটা প্ৰতিযোগিতালৈ নিয়া পৰিকল্পনাৰে হামৰেনত এই প্ৰস্তুতি হামৰেনৰ হাৰলং জোৱে ইউথ কমিটিৰ উদ্যোগত পশ্চিম কাৰ্বি আংলঙৰ হামৰেনৰ বৰশীৰে মাছ ধৰা প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে পৰিচালনা শিবিৰ মুকলি কৰে দেওবাৰে কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ কাৰ্যবাহী সদস্য ৰূপসিং তেৰণে বৰশীৰে মাছ ধৰা এই প্ৰতিযোগিতাত ১৯ ছেপ্টেম্বৰৰ পৰা আৰম্ভ হ'ব
পৰিচালনা শিবিৰৰ মুকলি অনুষ্ঠানত কাৰ্যবাহী সদস্যগৰাকীৰ উপৰিও হাৰলংজৌৱে ইউথ ডেভেলপমেণ্ট কমিটিৰ বিভিন্ন বিষয়ববীয়াসকল লগতে স্থানীয় ৰাইজ উপস্থিত থাকে এই প্ৰতিযোগিতাত অনুষ্ঠিত হোৱাৰ কাৰণ ব্যাখ্যা কৰি কাৰ্যবাহী সদস্যগৰাকীয়ে আমাৰ কাট নিউজৰ আগত এইদৰে কয় Bangso okahi kaparhi kacepate kopia potsi pedonang kok lapen kopia kemang pen sila so kaparhi kacepate kopedonang okaparhi kacepate ke kalbi tum uhukel so si ese tum kat kai si adu tang sia do lo dam tangana bangkai le tum la so bangke tot por bangkrevelo ase nor bangke la so ituma karja itumaron atang bang itu alu se uwi mi tum bangke than pon tuji patini phase ne tum da halong juwe làตัวอีกsociety ตรงรถยัดล้อตรงพันตรงจิงแหวนล้อดับสัตว์ตรงพันจิงแหวนล้อส่วนการจัดปวดทดหรือตรงอุวิมีตรงอันนี้กับพรางกับที่นี่ปนที่บางทีนี่ตรงดับหาลงอยู่เป็นเดี๋ยวตรงเกจงปนมัดทับปนหลังกี่ตัวเวลาล้อহামৰেনৰ পৰা সুন্দৰকৈ ৰিপৰ্ট কাট নিউজ সময় হৈছে এটি সময় বাণিজ্যিক বিৰতিৰ Please step in Ishan Motors, a showroom cum sales point of Royal Enfield, opposite of Langpi Dahangi Rural Bank, Dilaji Branch, Rongkhelan, Difu, Karbi Anglong, Assam. For more details, please contact 97748 73915, 7896 169021 or 957 988 008. আজিকালি যিকোনো পাৰ্টি মানে কাঞ্জ জুচ বাইদি বেটো কমলাটো খাইছিলি না আনাৰসৰটো পাহাৰীয়া কমলা আৰু আনাৰসৰ পৰা তৈয়াৰ কৰা কাঞ্জ জুচ সম্পূৰ্ণ বিশুদ্ধ কাঞ্জ জুচ খাওক জীৱনৰ মজা লওক কাঞ্জ জুচ Come one, come on. Grand opening of Bazaar, India. A shopping mall consisting of various quality of genswear, ladies wear, kids wear, and tremendous quality of household items, accessories, etc. Main Market, Old LIC Building, Karbi Anglong, Assam. Looking for your needs? Visit Bazaar, India. Kanj, Assamese Small Industries Development Corporation Limited opera, ঘৰত নিত্য প্ৰয়োজনীয় সামগ্ৰীসমূহ আপোনালোকৰ বাবে সাজু কৰা হৈছে। নিত্য প্ৰয়োজনীয় বিবিধ ৰস, ফলৰ ৰস বজাৰৰ দোকানে পাব। বিশুদ্ধ খোৱা পানী, আমৰ ৰস, কমলাৰ ৰস,
সৰিয়হৰ তেল, হালধিৰ গুড়ি, আমলখিৰ আচাৰ, চিত্ৰনলা, গাজ টেঙা ইত্যাদি অধিক মাত্ৰাত দোকানত পাব। বিৰতিৰ পিছত পুনৰ বাতৰি মজিয়াত দলঙৰ নামত মৰণ ফান এটা নহয় দুটা নহয় সম্পূৰ্ণ প্ৰায় 20টা দশকৰ আগতে নিৰ্মাণ কৰা এখন কাঠৰ দলং ৰাজ্যৰ বিপুল দাবীত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ শেহতীয়া নিৰ্বাচনটোৰ আগে মেৰামতি কৰিলে কিন্তু নামতে হ'ল মেৰামতি চৰকাৰলৈ বাট চাই ভাগৰি সেয়েহে স্থানীয় ৰাইজে নিজে দলংখনৰ মেৰামতিত লাগি গৈছে উঠি পৰি চাহক আমাৰ এই প্ৰতিবেদন দিছলে ভালকৈ মন কৰক এয়া দলং নে মৰণ ফান প্ৰায় 20 দশকৰ আগতে পৰিষদৰ ASDC আমুলত সজোৱা এখন কাঠৰ দলং এই দলঙেদি চিকাৰী কাঠাৰ বকৰাম টিমুং আৰু ৰংপি গাঁৱৰ এই তিনিখন গাঁৱৰ ৰাইজে অহা যোৱা কৰে ৰাইজৰ বিপুল দাবীত কাৰ্বি স্বায়ত্তশাসিত পৰিষদৰ শেহতীয়া নিৰ্বাচনৰ আগে তেতিয়াৰ কাৰ্যবাহী সদস্য তথা বৰ্তমান পৰিষদৰ স্পীকাৰ লংকি টিমুঙৰ পৃষ্ঠপোষকতাত অলপ মেৰামতি কৰিলে কিন্তু নামতহে হ'ল মেৰামতি হয় এয়া দিছলে ভালকৈ লক্ষ্য কৰক আপুনি কবনে এখন দলং মেৰামতি কৰা মাত্ৰ এবছৰ হৈছে লক্ষণীয়ভাৱে এবাৰ বাৰিষাৰ পানে তাকো পথৰ আধা অংশ উটুৱাই লৈ গ'ল দলং আৰু পথৰ মাজতে সৃষ্টি হ'ল বিৰাট এটা ব্যৱধান কিন্তু নিৰুপায় কণ স্কুলীয়া ল'ৰা ছোৱালী পুৰুষ মহিলা বৃদ্ধা আৰু সিৰিয়াছ ৰোগী গৰ্ভৱতী মহিলা আটাই এই ভগ্ন দলংকেদি বিপদজনক অৱস্থাত দৈনিক পাৰাপাৰ কৰে ৰাইজে আৰু কিমান বাট চাব চৰকাৰলৈ পৰিৱৰ্তনকামী বিজেপি চৰকাৰৰ পৰিৱৰ্তন তথা উন্নয়নৰ কোটি আঁচনিৰ আওতিত নপৰা এই অঞ্চলত তিনিখন গাঁৱৰ ৰাইজে সেয়ে নিজাববীয়া উদ্যোগেৰে দলং মেৰামতিত লাগিছে dak pini segari kathara rong bangke non pinang sige nili phansi rong asar la pen la solie bangke ho SDC hu nang pilo SDC ut pen la so delong kimchet pen non of bangke BW usi alang litum pakitha la si EM sar long kitimung dilai litum borjana EM hanta chingti dun sita alang lita botai lo aprang ke kursi nang pi pur nang pi po 1 foot back là English bang ang song po là sẽ có phụ cái thom đen thu po là sẽ có thằng lại thứ gì cái lang thì luôn té mà lang lịch sai po mấy thứ sen po té là phụ ta chọc sao là ta nên tụm hành lang này bên nó nào phi election dog là sẽ năng đón parai lo anh cái phát hiện năng họ si cô cái này lang pon thu đê lo lang pon thu đê bên ta cô năng ở lo JCB bên năng ở lo sẽ ta cô năng lang pon thu đê le là si सरकार phanta plan EM sar phanta ni tum lu piam la la si EM sar bang ku dun lo ni dam de da ni toy lo to mu CM sar phanta nang chin ki ko so hu bang ge non ki pi da bang ge ba so phan si nak pi lo che don ro ro ge lang pon de la si ni li ma thu plu si se ka ri ga tha ro sar la pen rong pi rong thama rong sar te mu rong sar ni tum de ta che ap si Pinyang ini lipen thulun plus si la so non pini kena wapan ni tum tawar ka chalat kisel gundi kasik sapen si ni tum rating lu si rong thom ben bang poket bagdu asin non nang li bang lo pa lo chandam lo la si nang tum ki theding tame pravin pen ki pugar si sia dolong krana lo pia lo pu sedan non puta ni tum han pi pe ko PWD atawar pu PWD atawar li punte e boy bagat tawar nang pan nai lata wang ve aku asang gapek kan itu mau pipi ani tumpu long rong sok khodu mama election thru election ha bot badal wang pipi bon tan non pinyang ni tung ke sum bu bang যদিও এয়া কোনো স্থায়ী সমাধান নহয় সেয়েহে অঞ্চলটোৰ ৰাইজে দাবী তুলিছে এই ভগ্ন কাঠৰ দলঙৰ ঠাইত নতুন এখন RCC দলং এখন নিৰ্মাণ কৰি দিয়া বিজেপি নেতৃত্বাধীন পৰিষদীয় চৰকাৰে আগন্তুক দিনত ৰাইজৰ আশা বা দাবী পূৰণ কৰিবনে নাই সেয়া সময়হে ক'ব মংগল ইংহি ৰিপৰ্ট কাট নিউজ
কাৰ্বি ছাত্ৰ নেতা বিজয় বেৰ নেতৃত্বত কাৰ্বি ছাত্ৰ সন্থাৰ এক প্ৰশংসনীয় পদক্ষেপ নাগালেণ্ড সীমান্তৱৰ্তী এলেকাত অবৈধ ভূমি দখল কৰি বসবাস কৰি অহা কাৰ্যই বহু সময়ত এলেকাটোত এক উত্তেজনাময় পৰিস্থিতিৰ সৃষ্টি কৰে এনে সময়তে কেএছএ ফাৰ্মিং ছ'চাইটিৰ গঠনৰ উদ্দেশ্যে উক্ত সীমান্তৱৰ্তী এলেকা পৰিভ্ৰমণে আগন্তুক দিনত সীমান্তৱৰ্তী এলেকাত শান্তি বাহাৰত গুৰুত্বপূৰ্ণ অৰিহণা যোগাব পাৰে যোৱা 8 ছেপ্টেম্বৰ দিনা ছাত্ৰ নেতা বিজয় বেৰ নেতৃত্বত নাগালেণ্ড কাৰ্বি আংলং সীমান্ত এলেকাত পৰিভ্ৰমণ কৰি স্থায়ী সীমান্তবাসী লোকসকলৰ বাবে এক যোগাত্মক আশা যোগাইছে বিগত বহু বছৰৰ পৰা সীমান্তৱৰ্তী এলেকাত অবৈধ ভূমি দখল অবৈধ কাৰ্যকলাপ আদি বিভিন্ন সমস্যাই জোৰলা কৰি আহিছে এনে পৰিপ্ৰেক্ষিতত ছাত্ৰ নেতাসকলৰ এই কাৰ্যই আশা ব্যঞ্জক বতৰা কঢ়িয়াই আনিব পাৰে সমগ্ৰ কাৰ্বি আংলংবাসীৰ ৰাইজৰ বাবে উল্লেখ্য এই পৰিভ্ৰমণ কালত যোৱা সজাতি দলটোৰ ভিতৰত ছাত্ৰ নেতা বিজয় বেৰ লগতে সম্পাদক মণিৰাম তকবি বালিজান কেএছএ শাখাৰ সভাপতি সম্পাদক ক্ৰমে এলভিন টেৰন আৰু কৃষ্ণ কাঠাৰ বোকাজান আঞ্চলিক কমিটিৰ সভাপতি সম্পাদক ক্ৰমে চেমছন তকবি আৰু লাইচিং ইংটি ডিলাই কেএছএ মুখ্য শাখাৰ সভাপতি সম্পাদক ক্ৰমে নবীন ৰংপি আৰু ৱাইচং টেৰাং আৰু ভূমি আৰু ৰাজহ বিভাগৰ মণ্ডল এছকে আদি চৰকাৰী কৰ্মচাৰী সকলেও আছিল গাঁও এৰিয়া লং কেএছএ ফাৰ্মিং ছ'চাইটি যিটো আলংলি কিজং পন্দো হাসু কিজং পন্দো লং পিন দাক itu nanggalang mereka sari amen pen itu dak pina palilo pasti ladak near about 1500 bighas along lido lapen ke ladak labang bordering areas labang Nagaland border lapan itu purpose bang lalo je ladak border areas along itu encouragement mana illegal itu migrants na do bom kedam tang pedang nani pen hala bang so ke khangi po joni itu dak rong asor aphan mate dak do we arat tumhan panong pen dak di farming society pujitu ke panong pen itu longley dak kirai komi phansi tu chisik pon lo lapen ke labang so মংগল ইংহি ৰিপৰ্ট কাট নিউজ বোকাজানৰ নাওকটা অঞ্চলত দিনক দিনে বৃদ্ধি পাইছে অঘাইত চোৰে বিদ্যুৎ সৰবৰাহ অনিয়মীয়তা সুযোগ লৈ বিদ্যুতৰ খুঁটাৰ পৰা তাঁৰ কাটি নিয়ে ফলত জিয়াটো ভুগিবলগীয়া হৈছে সৰ্বসাধাৰণ ৰাইজে হয় বোকাজান নাওকটা অঞ্চলত অঘাইত চোৰৰ উপদ্ৰৱৰ ৰাইজ অতিষ্ঠ এই চোৰৰ দৰে গৃহস্থ ঘৰত সোমাই কোনো মূল্যৱান বস্তু বাহিনী চুৰি নকৰে চুৰ কৰে বিদ্যুতৰ তাঁৰ সাধাৰণ চুৰ নহয় কাৰণ সাধাৰণ চোৰে বিদ্যুতৰ তাঁৰ কথা দূৰৰে কথা বিদ্যুতৰ তাঁৰৰ ওচৰলৈ হয়তো কাষ চাপিবলৈ ভয় খাব কি ঠিক কোনোবাই বিদ্যুতৰ সৰবৰাহ চলি গ'লে মৰণ হ'ব পাৰে সেয়েহে একাংশ সচেতন ৰাইজৰ মতামত যে এই চুৰ নিশ্চয় বিদ্যুতৰ প্ৰকৃত অৰ্থাৎ বিদ্যুতৰ কৰ্মকাণ্ডৰ সৈতে সম্যক জ্ঞান থকা বুদ্ধিমত্তা গুণৰ অধিকাৰী হ'বই যি কি নহওক এয়া চাওক বিদ্যুতৰ খুঁটাত তাঁৰ নাই মাত্ৰ খুঁটাকেইডাল থিয় হৈ আছে দিনক দিনে এই দুষ্কৃতিকাৰী তথা চোৰৰ দলে এনেদৰে চুৰি কাৰ্য অব্যাহত কৰাৰ ফলত ৰাইজ বিদ্যুতৰ অবিহনে জীয়াটো ভুগিবলগীয়া হৈছে উল্লেখ্য গাঁৱৰক্ষী বাহিনী আৰু গাঁওবাসীৰ ৰাইজে মিলি দুষ্কৃতিকাৰী কৰায়ত্ব কৰিবলৈ ইতিমধ্যে বোকাজান আৰক্ষী চকীত এখন প্ৰাথমিক এজাহাৰ দাখিল কৰিছে এই সংক্ৰান্তত বোকাজান আৰক্ষীয়ে কি বিহিত ব্যৱস্থা লয় সেয়া সময়তে দেখা যাব স্টাৰ্ণ কাৰ্বি আংলং কলেজ কাৰ্বি ষ্টুডেণ্ট কমিটিৰ উদ্যোগত 9 ছেপ্টেম্বৰ দিনা হৰিয়জন উচ্চতৰ মাধ্যমিক বিদ্যালয়ত অনুষ্ঠিত হৈ যায় নৱগত আদৰণি সভাত কাৰ্বি আংলঙৰ বিভিন্ন কলেজ তথা হায়াৰ ছেকেণ্ডেৰী কাৰ্বি ছাত্ৰ ছাত্ৰীসকল অংশগ্ৰহণ কৰে নৱগত আদৰণি এই বৰ্ণাঢ্য কাৰ্যসূচী আদৰণি সভাত অংশগ্ৰহণ কৰা বিশিষ্ট আৰু বিজ্ঞসকলে কাৰ্বি আংলঙৰ সাম্প্ৰতিক শিক্ষাৰ পৰিৱেশক আলোকপাত কৰি ভাষণ প্ৰদান কৰে জিলাখনৰ শিক্ষিত হাৰ অসমৰ আন জিলাতকৈ বহু পিছ পৰি আছে শিক্ষিত হাৰ বঢ়াবলৈ সকলো পিতৃ মাতৃ অভিভাৱক আৰু দায়িত্বশীল বিষয়াৰ পৰা আদি কৰি শাসকীয় নেতাসকলে মিলি প্ৰচেষ্টা কৰিব লাগিব শিক্ষাৰ পৰিৱেশ গঢ় দিব লাগিব জিলাখনৰ মাজত একমাত্ৰ বৃহৎ আৰু চৰকাৰী উচ্চ শিক্ষা প্ৰতিষ্ঠান হৈছে ডিফু চৰকাৰী মহাবিদ্যালয় কিন্তু বিগত কেইবাবছৰে অধ্যক্ষ ডক্টৰ নীৰৱ কুমাৰ শৰ্মা আৰু ছাত্ৰ একতা সভাৰ মাজত সহায়ৰ অভাৱত শৈক্ষিক পৰিৱেশ দিনক দিনে বেয়া হৈছে সেয়া অতিশয় চিন্তনীয় বিষয়
এনেদৰে মুঠতে জিলা শৈক্ষিক পৰিৱেশৰ ওপৰত সভাত উপস্থিত অতিথিসকলে নিজৰ মতামত আগবঢ়ায় উল্লেখ্য হেডচিং লেকথেৰ সভাৰ উদ্দেশ্যে ব্যাখ্যা আৰু ৰূপসিং তকবীৰ পৌৰোহিত্যত অনুষ্ঠিত সভাত বোকাজান মহকুমাৰ মহকুমাধিপতি দিলীপ তেৰাঙে মুখ্য অতিথি যথাক্ৰমে কাৰ্বি পৰিষদৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰাজেন ৰংপি কাৰ্বি লামমেট আমিৰ হাঞ্জালাংছ শাখাৰ সভাপতি বেনসিং টিমুং আলুমনি এছ'চিয়েশ্যনৰ সহযোগী সম্পাদক চামফেৰি কিমি ফাংচো পৰিষদৰ প্ৰাক্তন বৰ্ডৰ অধ্যক্ষ কাদং তেৰাংপি KSYC সম্পাদক বিপুল টিছো প্ৰমুখ বহু বিশিষ্ট ব্যক্তিসকলে উপস্থিত থাকে এই আদৰণি সভাত আজি অসমীয়া প্ৰাইম টাইম বাতৰি ইমানতে সামৰিছোঁ ধন্যবাদ